अदालगुरि जिल्लानि सिङाव अदालगुरि जिल्ला इउपिपिएल राजखान्थि हान्जायाबो 2 अक्ट'बर माहारिनि बिफा महात्मा गान्धीनि जोनोम सानखौ फालिफुंदों। बे समाव गाहाय आलासि महरै मेरे इउपिपिएलनि लेङाइ आफादगिरि बर'न बाग्लारि बिथाङाबो बाहागो लाना खौरांगिरिनो फोरमायनाय राव। अदालगुरिनिफ्राय गणेश बर'नि दैथायनाय खौरां निउज 24 बड'ल। আজি 2 অক্টোবৰ জাতিৰ পিতা মহাত্মা গান্ধী ইয়ানি গান্ধী জয়ন্তী ইয়াৰ উপলক্ষে আপুনি কি ক'ব আৰু ৰাইজক কি জনাব? বছৰে 2 অক্টোবৰটো গান্ধী জয়ন্তী হিচাপে ভাৰতবৰ্ষত বা ইণ্ডিয়াত এইটো অবজাৰ্ভেশ্যন কৰা হয়, কাৰণ তেখেতৰ আমাৰ ভাৰতৰ জাতীয় পিতা, তেখেতৰ নেতৃত্বতে ভাৰতবৰ্ষ এদিন ব্ৰিটিছৰ পৰা উদ্ধাৰ হৈছিল বা স্বাধীনতা লাভ কৰিছিল। তেখেতৰ যি নন ভাইলেন্স বা অহিংসা মন্ত্ৰৰে তেখেতে সমগ্ৰ দেশটো ব্ৰিটিছৰ আমোলৰ পৰা আমাক আজি যি স্বাধীনতা লাভ কৰিবলৈ তেখেতে সক্ষম হৈছিলে, ইয়াক আজি গোটেই ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীৰ মানুহবিলাকে আজিৰ এই দিনটো তেখেতক স্মৰণ কৰে। গতিকে আজিও আমি যিহেতু তেখেতে আমাৰ ভাৰতবৰ্ষৰ এটা জাতীয় পিতা, ফাদাৰ অফ দ্য নেশ্যন বুলি তেখেতক ডিক্লেয়াৰ দিয়া হৈছে, গতিকে এই দিনটোত আমি তেখেতৰ যিবিলাক আইডিঅলজি তেখেতে আমাক শিকাই গ'ল, এই সকলো তেওঁৰ আইডিঅলজিবিলাক তেখেতৰ যি ৰ'ল মডেল হিচাপে সমগ্ৰ দেশ লগতে গোটেই পৃথিৱীৰ মানুহবিলাকক দেখুৱাই গ'ল। তেখেতৰ যি প্ৰিন্সিপল অফ নন ভাইলেন্স, যি অহিংসা, এই অহিংসা পথেৰেদি মানুহবিলাকে যে সকলো কামতে আমি জয় লাভ কৰিব পাৰোঁ, এই কথাখিনি আজি আমি স্মৰণ কৰিছোঁ। হয়তো এই সময়ত যেতিয়া নেকি ব্ৰিটিছে ভাৰতবৰ্ষ যদি স্বাধীনতা লাভ কৰিবৰ কাৰণে যি আন্দোলন কৰিছিলে, এই আন্দোলনটো যদি এটা নন ভাইলেন্ট নোহোৱাকৈ বা ভাইলেন্স থ্ৰুৱেদি যদি এটা মুভমেণ্ট কৰিলেহেঁতেন, তেতিয়াহ'লে ভাৰতবৰ্ষৰ এই সময়ৰ মানুহবিলাক বহুত মানুহবিলাকে মৰিব লগা হ'লেহেঁতেন। কিন্তু তেখেতৰ যি নন ভাইলেন্স মুভমেণ্ট, তেখেতৰ জৰিয়তে যি আমাৰ অধিকাৰৰ কথা তেখেতে কৈছিলে, আৰু আমাৰ এই অধিকাৰটো আজি আমি আজিৰ পৰা প্ৰায় বহুত বছৰৰ আগতে 1947 15 আগষ্টতে আমি পাবলৈ সক্ষম হ'লোঁ। গতিকে হাজাৰ হাজাৰ আমি আজি তেওঁৰ মৃত্যু দিৱসক আমি মহাত্মা গান্ধীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও তেখেতে আমাৰ মাজত নাই, তেখেতে কিন্তু সদায় অকল ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লাখ লাখ ক্ৰ'ৰ মানুহৰ মনত মাত্ৰ নহয়, পৃথিৱীৰ কোটি কোটি মিলিয়নছ অফ মানুহৰ অন্তৰত আজি মহাত্মা গান্ধী জীয়াই আছে। কাৰণ যিবিলাকে নন ভাইলেন্স প্ৰিন্সিপলটো ভাল পায়, তেওঁলোকে এটা মহাত্মা গান্ধীৰ ৰ'লটো একচেপ্ট কৰা বুলি আমি ভাবি ল'ব পাৰোঁ। তেখেতে শিকাইছিলে যে বাইবেলৰ যিটো নেকি তেখেতে বাইবেল খুব পঢ়িছিল, তেখেতে তেওঁৰ লেকচাৰৰ থ্ৰুৱেদি কৈছিলে যে কোনোবা যদি এটা গালত চৰ দিয়ে, তেতিয়া আন গালটো তেওঁক মানে চৰ দিবৰ কাৰণে পাতি দিব লাগে বুলি তেখেতে কৈছিলে। আৰু একজেক্টলি এইটো যীশুখ্ৰীষ্টই বাইবেলত শিকাই গৈছিলে। গতিকে এইটো এটা নন ভাইলেন্স এটা মেছেজ হয়, আৰু এই মেছেজৰ জৰিয়তে আমি আজি এই দিৱস আমি ক'ব বিচাৰিছোঁ, যি অহিংসাৰ মন্ত্ৰ, এই অহিংসা মন্ত্ৰ আজি সমগ্ৰ আমি ভাৰতৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ অন্তৰত থাকক। আমি যাতে যেন সকলোৱে সিজনক আমি টলাৰেঞ্চ, যিটো নেকি আমি টলাৰেঞ্চ বুলি কয়, সিজনে যাতে যেন আমি সহ্য কৰিব পাৰে, আমি যে সিজনক আমি একচেপ্ট কৰিব পাৰে, এনে এটা মেছেজ সমগ্ৰ ভাৰতবৰ্ষলৈকে গোটেই পৃথিৱীৰ মানুহৰ অন্তৰত থাকক। ইয়াকে আজিৰ এই দিনটোত আমি সমগ্ৰ